হাই গাইজ, আজি আপোনালোকৰ মাজলৈ মিনি ব্লগ এটা লৈ আহিছোঁ। আজি দুপৰীয়া বগৰী খাবলৈ মন গ'ল। বায়ে গাঁৱৰ ঘৰৰ পৰা বগৰী লৈ আহিছিলে, তাকে আজি আমি বগৰী খুন্দি খাম। এয়া মই বগৰীখিনি পানীত থৈ দিছোঁ জলকীয়া সৈতে। এয়া এতিয়া মই খুন্দি আছোঁ একদম। এয়া মই কথা কৈ কৈ খুব বগৰী খুন্দি আছোঁ। এয়া ধুনীয়াকৈ মই খুন্দি আছোঁ, মুখত হাঁহি লৈ একদম। ইয়াত জলকীয়া আৰু ধনিয়া নিমখে খুন্দিলোঁ। সেই লাষ্টত এইখিনি মই মিলাই দিছোঁ, হাতে চুবলৈ ভয় লাগে ন পুৰিব বুলি, সেইকাৰণে চামুচখনে একদম লগাইছোঁ। বগৰী গুটি এটা খাই দিলোঁ, ইমান লোভ লাগিছে। এয়া চবকে দিছোঁ মই, এয়া চবকে বিলাই দিছোঁ আৰু লগ থাকিলে ভাল লাগে খাই লৈ টেঙা। এয়া মই ৰখিব নোৱাৰি অলপ খাই দিলোঁ। ইমান জ্বলা হ'ল আজি বগৰীখিনি। এয়া ভণ্টিও খাইছে। এয়া মই পিছফালে আহিলোঁ, মায়ে গাহৰি বনাই আছে লাই শাকৰ লগত। আজি মা বজাৰলৈ গৈছিল যে, সেইকাৰণে গাহৰি লৈ আহিছিলে আৰু লাই শাকৰ লগত বনাই আছে পূৰা। সেইটো কি ষ্টাইলত মায়ে জানো ভাঙি ভাঙি লাই শাক দি আছে, মই গম নাপাওঁ। এয়া বায়ে মাংস অকণমান টেষ্ট কৰিলে, মই এয়া ফাইনেলি ভাত খালোঁ। এয়া গৰা সোমোৱালোঁ আৰু মুখত, মাংস অকণমান খাওঁ বোলো। টেষ্টি। ভাত পানী খাই বৈ অলপ বহি মেলি একদম বায়ে ঘৰলৈ যাওঁ বুলি ক'লে, তাইক ঘৰত থ'বলৈ আহিলোঁ গাঁৱলৈ। দেখিছেনে একদম ৰাস্তাটো ইমান ধুনীয়া, একদম গছ গছনি আছে। গাঁৱৰ ঘৰৰ পৰা আহিলৈ এয়া মোক টমীয়ে ভৰিটোত খুব চেলেকিছে। একদম ইমান চেলেকে নহয়, মোৰ হাঁহি উঠি গৈছে ভৰিত চেলেকি দিলে মানে। আজি যদি ভিডিঅ'টো চাই ভাল পালে তেন লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু এনেদৰে মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি থাকিম।